ওম শ্ৰী কৃষ্ণায় বাসুদেৱায় নমঃ। পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আমি সকলোৱে জানো যে পবিত্ৰ ভাদ মাহটোতে জন্ম হৈছিলে ভগৱান শ্ৰীকৃষ্ণৰ আৰু এই মাহটোতে পালন কৰা হয় শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী। আৰু এইবাৰৰ জন্মাষ্টমী কেতিয়া পৰিছে, কোন সময়ত পৰিছে আৰু লগতে এই জন্মাষ্টমী এটা হিন্দু ধৰ্মৰ বাবে উৎসৱ হয়। এই উৎসৱ পালন কৰাৰ কিছু নীতি নিয়ম আৰু এনে তিনিটা বস্তু আছে, যদি আপুনি জন্মাষ্টমীৰ দিনা খায় তেন্তে দুখ কষ্ট আৰ্থিকভাৱে যদি অনাটন হৈ আছে সেইখিনিৰ কেতিয়াও অন্তই নপৰিব। গতিকে সেই তিনিটা বস্তু কি মই আপোনালোকক জনাম আৰু আহি থকা জন্মাষ্টমীটো কিমান সময়ৰ পৰা কিমান সময়লৈ আছে, কোনদিনা ব্ৰত ৰাখিব লাগিব, এয়াও ভিডিঅ'টোৰ যোগেৰে বুজাব চেষ্টা কৰিম। তেনেহ'লে বলকচোন প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো পবিত্ৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিতেই তথা ৰোহিণী নক্ষত্ৰত এই জন্মাষ্টমীৰ দিনটো পালন কৰা হয়। আজিৰ এই দিনটোতে শ্ৰীকৃষ্ণৰ জন্ম হয়। শাস্ত্ৰমতে কোৱা হয়, কৌটি কৌটি একাদশীৰ ব্ৰত পালন কৰিলে যি ফল পোৱা যায় সেই ফল জন্মাষ্টমীৰ দিনাখন জন্মাষ্টমীৰ ব্ৰত পালন কৰি সেই কৌটি কৌটি ব্ৰত পালন কৰি ফল লাভ কৰিব পাৰি। গতিকে এই জন্মাষ্টমীৰ ব্ৰত পালন কৰাটো খুবেই গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, ভিডিঅ'টো সম্পূৰ্ণৰূপে আগবঢ়াৰ আগতে এটা অনুৰোধ জনালোঁ, যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি আৰু কাষতে থকা ঘণ্টা বটনটো দবাই দিব আৰু শ্ৰীকৃষ্ণৰ ভক্ত হিচাপে কমেণ্ট বক্সত ভক্তিভাৱেৰে জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, জন্মাষ্টমী এইবাৰ পৰিছে 6 ছেপ্টেম্বৰ অসমীয়াৰ 19 ভাদ বুধবাৰৰ দিনা আৰু যি তিথি আছে অৰ্থাৎ অষ্টমী তিথি যি আৰম্ভ হ'ব ৰাতি 8:12 পৰা বৃহস্পতিবাৰ অৰ্থাৎ 7 ছেপ্টেম্বৰৰ ৰাতি 8:05 থাকিব। গতিকে এই জন্মাষ্টমী বুধবাৰ 6 ছেপ্টেম্বৰৰ দিনাখন আপোনালোকে ব্ৰত ৰাখিব লাগিব আৰু যিসকলে সিদিনা নকৰে তেওঁলোকে 7 ছেপ্টেম্বৰৰ দিনাখনে পাৰিব ৰাতি 8:05 ব্ৰত পালন কৰিবলৈ বহুত নীতি নিয়ম কৰিব লাগে। আপোনালোকে ধ্যান দিব যাতে এই ব্ৰত পালন কৰোঁতে কোনো ধৰণৰ ভুল নহয়, নহ'লে শ্ৰীকৃষ্ণৰ আপোনাৰ ওপৰত কুপদৃষ্টি পৰিব। ব্ৰহ্ম মুহূৰ্ত অৰ্থাৎ সূৰ্যোদয়ৰ আগত উঠি প্ৰথমতে স্নান কাৰ্য সমাপন কৰিব, কাৰণ এই সময়খিনি অতিকে শ্ৰেষ্ঠ বুলি শাস্ত্ৰত উল্লেখ আছে। তাৰপিছত ঘৰখন পবিত্ৰ কৰিব আৰু সেই স্থানখিনি অতি বেছি অৰ্থাৎ সুন্দৰকৈ পবিত্ৰ কৰিব যিখিনি ঠাইত বা গোসাঁই ঘৰত জন্মাষ্টমীৰ নিয়ম নীতি পালন কৰা হয়। আৰু যিহেতু সেইদিনাখন জন্মাষ্টমীটো বহুতেই বেলেগ বেলেগকৈ পতা হয়, সেই হিচাপে যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে কোনো ধৰণৰ বিষ্ণু মন্দিৰ বা কৃষ্ণ মন্দিৰ আছে তেন্তে আপুনি নিশ্চয়কৈ তাতেও নিয়ম নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিব পাৰে। সামৰ্থ্য অনুযায়ী যি পায় অৰ্থাৎ নৈবেদ্যই হওক বা ভোগে হওক আপুনি সেই দিনটোত ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিব লাগে, যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সুখ সমৃদ্ধিৰে ভৰি পৰে। জন্মাষ্টমীৰ দিনাখন পূজা কৰাৰ সময়ত যদি আপুনি এফাকি মন্ত্ৰ 108 বাৰ উচ্চাৰণ কৰিব পাৰে তেন্তে আপোনাৰ জীৱনৰ কাৰণে বহুতেই বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। সেই মন্ত্ৰফাকি মই আপোনালোকৰ আগত কৈ দিছোঁ, আপোনালোকে ভালকৈ শুনিব আৰু ধ্যানত ৰাখি 108 বাৰ ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰাৰ সময়ত উচ্চাৰণ তথা জপ কৰিবলৈ নাপাহৰিব। মন্ত্ৰফাকি হৈছে ওম নমঃ বাসুদেৱায় গোবিন্দায় নমঃ। মই আকৌ এবাৰ কৈ দিছোঁ, ওম নমঃ বাসুদেৱায় গোবিন্দায় নমঃ। আপোনালোকে লিখি লওক বা মনত ৰাখক, মন্ত্ৰফাকি কোৱাটো কিন্তু খুবেই প্ৰয়োজনীয়। ইয়াৰ লগতে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় খাদ্যসমূহ যেনে প্ৰথমতে মৌ, যি শ্ৰীকৃষ্ণৰ মুখত মৌ দিব লাগে। ভগৱান শ্ৰীকৃষ্ণক জন্মাষ্টমীৰ দিনাখন পঞ্চামৃত দিয়া হয়, য'ত মৌ, ঘিউ, চেনি, দৈ, গাখীৰৰ সংমিশ্ৰণত তৈয়াৰ হয়। ক্ষীৰ হৈছে ইয়াৰে অন্যতম। ইয়াৰ পিছত মাখন হৈছে অন্যতম প্ৰিয় খাদ্য ভগৱান শ্ৰীকৃষ্ণৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি যিমানে লড্ডুগোপালক ভোগ নিদিয়ক কিয়, যদি আপুনি প্ৰতিটো ভোগত পৰিষ্কাৰ তুলসী পাত ভোগত নিদিয়াকৈ পূজাত ব্যৱহাৰ কৰে তেন্তে ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ ভোগ বা নৈবেদ্য কোনো কাৰণত গ্ৰহণ নকৰিব। মনত ৰাখিব, সেইদিনা অৰ্থাৎ জন্মাষ্টমীৰ দিনা কোনো কাৰণত তুলসীক কষ্ট নিদিব, অৰ্থাৎ সেইদিনা তুলসী পাত ছিঙি ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ নকৰিব। জন্মাষ্টমীৰ আগদিনা অৰ্থাৎ মঙলবাৰে সূৰ্যাস্তৰ আগে আগে তুলসী পাত ছিঙি ভাল পাত্ৰত ৰাখি থ'ব আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিব। ইয়াৰ আগত মই উল্লেখ কৰিছিলোঁ যে ব্ৰত পালন কৰিলে নীতি নিয়মেৰে কৰিব লাগে। যদি আপুনি শাৰীৰিকভাৱে অসুস্থ তেন্তে আপুনি নোখোৱাকৈও থাকিব নোৱাৰে। তাৰ বাবে আপুনি যিকোনো ধৰণৰ খাদ্য যেনে ফল মূল, ব্ৰেড, পানীয় আদি খাই ব্ৰত সদৃশ পালন কৰিব, যাতে ভগৱানে আপোনাৰ ওপৰত সুদৃষ্টি পেলায়।
জন্মাষ্টমীৰ দিনা খাব নলগা বস্তুটোৱে হৈছে পঞ্চৰবি শস্য অৰ্থাৎ ঘূৰি পকি ভাতৰ কথাই কোৱা হৈছে, যিটো আমি ব্ৰত কৰি পূজা সামৰাৰ অন্তত খাব পাৰিম বুলি জনা যায় বা মান্যতা আছে। গতিকে সেই দিনটোত ভাত বাদ দি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰত শেষ কৰি ভোগ অৰ্পণ কৰি খাদ্য গ্ৰহণ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ কিছু নীতি নিয়ম। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।